হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম টেন্সৰ ওপৰত। কাৰণ আগন্তুক যিবিলাক এক্সাম আহি আছে আপোনালোকৰ অসম পুলিচৰ ABUP নতুবা SIৰ কাৰণে যি এক্সাম হ'বলৈ গৈ আছে, তাত টেন্স খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভইচ চেঞ্জ বা নেৰেশ্যন এনেকুৱা যিবিলাক টপিকৰ ওপৰত কুৱেশ্যন পাব, সেই কুৱেশ্যনবিলাক কৰিবলৈকৈ আপোনালোকে টেন্স জানিব লাগিব। গতিকে খুব ইম্পৰ্টেণ্ট টপিক হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিৰ এই ভিডিঅ'টোত গোটেইখিনি কথা ধুনীয়াকৈ ডিছকাছ কৰা হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া চাওক, প্ৰথম কথা টেন্স মানে কি? অসমীয়াত আমি টেন্সক কওঁ কাল বুলি। আমি সকলোৱে জানো যে টেন্সক কি বুলি কোৱা হয়? কাল বুলি কোৱা হয়। ক্ৰিয়াই সম্পাদন কৰা কাৰ্যৰ কালছোৱা বা সময়েই হ'ল কাল। এতিয়া এইটো কথাই কি বুজাইছে চাব। মই আপোনালোকক এটা উদাহৰণ দিছোঁ, যেনেকৈ আই ডু দিছ ৱৰ্ক। ঠিক আছে, আই ডু দিছ ৱৰ্ক, এইটো মই এটা চেণ্টেন্স ল'লোঁ। ইয়াতে চাওক, প্ৰথমটো হৈছে ইয়াৰ ছাবজেক্ট, মানে ই হৈছে কৰ্তা। নেক্সট যিটো আছে এইটো হৈছে ভাৰ্ব, আৰু অসমীয়াত ইয়াক ক'ব কি? ক্ৰিয়া। এই ভাৰ্বটো বা এই ক্ৰিয়াটোৱে যিটো কাৰ্য সম্পাদন কৰিছে, ইয়াতে কি কাৰ্য সম্পাদন কৰিছে? এইটো কৰা কাম এটা। ডু মানে হৈছে কৰা। চ' ই কৰা কামটো সম্পন্ন কৰিছে। এই কৰা কামটো কেতিয়া কৰিছে, সেই সময়খিনিকে ক'ব টেন্স বা কাল। ইয়াক আমি কেনেকৈ গম পাব পাৰোঁ? ইয়াক আমি ভাৰ্বৰ টেবুলৰ পৰা গম পাব পাৰোঁ। আমি ভাৰ্বৰ টেবুলখনতো বহুতেই জানে যে কি আছিলে, আমাৰ প্ৰথমতে প্ৰেজেণ্ট ফৰ্ম থাকে, তাৰপিছত পাষ্ট ফৰ্ম থাকিব, আৰু লাষ্টত কি থাকিব? পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিব। আমি যদি ডু ভাৰ্বটো লওঁ, ডু ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মটো কি? ডু। পাষ্ট ফৰ্মটো কি? ডিড। তাৰপিছত পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি? ডান। ঠিক আছে, এনেকৈ আমি ভাৰ্বৰ টেবুলখন পাওঁ। চ' এই ভাৰ্বৰ টেবুলৰ পৰা আমি গম পাৰোঁ যে ভাৰ্বটো কোনটো টেন্সত আছে। ঠিক আছে, এতিয়া প্ৰেজেণ্টত আছে ডু, গতিকে এইটো এটা প্ৰেজেণ্ট টেন্সত আছে। চ' এই যিটো সময়ত হোৱা বুজাইছে, যিটো সময়ত এই কাৰ্যটো সম্পাদন হৈছে, সেইটোৱেই টেন্স। এতিয়া আমি টেন্সৰ কি পাওঁ? আমি তিনিটা প্ৰকাৰ পাওঁ বা তিনিটা ভাগ পাওঁ: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল। ইংৰাজীত ক'ব প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আকৌ এই তিনি প্ৰকাৰৰ টেন্সকে কি কৰে? প্ৰত্যেকটোকে চাৰিটাকৈ ভাগত ভগোৱা হয়। এইখন চাওক, এইটো প্ৰত্যেকটো টেন্সকে কি কৰিছে? চাৰিটাকৈ ভাগত ভাগ কৰিছে। কি কি ভাগত? প্ৰথমটো হৈছে চিম্পুল প্ৰেজেণ্ট টেন্স, দ্বিতীয়টো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ, তৃতীয়টো হৈছে প্ৰেজেণ্ট পাৰফেক্ট, আৰু চতুৰ্থটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এনেকৈ আমি প্ৰত্যেকটো টেন্সতে চাৰিটাকৈ ভাগ পাওঁ। পাষ্ট টেন্সৰ ক্ষেত্ৰতো তেনেকুৱা, চিম্পুল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, আৰু ফিউচাৰতো আমি তেনেকৈ চাৰিটা ভাগ পাওঁ। মানে ইয়াৰ প্ৰত্যেকটোৰে কি কি আছে? চিম্পুল আছে, কণ্টিনিউৱাছ টেন্স আছে, পাৰফেক্ট টেন্স আছে, আৰু পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আছে। প্ৰত্যেকটোৰে তেনেকৈ চাৰিটাকৈ ভাগ আছে। চ' এতিয়া আজি আমি প্ৰেজেণ্ট টেন্সৰ এই চাৰিটা ভাগৰ বিষয়ে আমি ডিটেইলছত পঢ়িম। নেক্সট শ্লাইডখনত আপোনালোকে প্ৰেজেণ্ট টেন্সৰ চিম্পুল প্ৰেজেণ্ট টেন্সটো পাব। গতিকে আপোনালোকে বহি ধুনীয়াকৈ উলিয়াই লওক আৰু গোটেইখিনি নোট কৰি যাওক, কাৰণ এক্সামৰ সময়ত আপোনালোকে সেই বহীখন চালে আপোনালোকৰ গোটেইখিনি কথা পুনৰ মনত পৰি যাব। গতিকে বহীত ধুনীয়াকৈ লিখি যাব। চাওক, প্ৰথম চাওক প্ৰেজেণ্ট ইনডেফিনিট টেন্স, যাক আমি চিম্পুল প্ৰেজেণ্ট টেন্স বুলিও কওঁ। প্ৰেজেণ্ট ইনডেফিনিট টেন্স নতুবা চিম্পুল প্ৰেজেণ্ট টেন্স এটাই হয়। চ' চিম্পুল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কোনবিলাক বাক্য হয়, আমি যিবিলাক সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ, কোনবিলাক চেণ্টেন্স বা কোনবিলাক বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'ব? প্ৰথমটো হৈছে অভ্যাসগত কাৰ্য, যিবিলাক আমি ৰেগুলাৰলি কৰি থাকোঁ। যেনেকৈ মই যদি আপোনালোকক কওঁ, মই সদায় স্কুললৈ যাওঁ, এইটো এটা মোৰ অভ্যাসগত কাৰ্য। মই সদায় ৰাতিপুৱা 9 বজাত ভাত খাওঁ। আপোনালোকে যদি সদায় 9 বজাত ভাত খায়, সেইটো আপোনালোকৰ এটা অভ্যাসগত কাৰ্য। অভ্যাসগত কাৰ্যবিলাকত চেণ্টেন্সবিলাকত দেখা পাব আপোনালোকে লাষ্টত এভৰিডে, ৰেগুলাৰলি এইবিলাক থাকিব পাৰে। মানে সেই শব্দটোৱে কি বুজাব? আপোনালোকে প্ৰত্যেক দিনে বা এটা ৰেগুলাৰলি আপোনালোকে সেই কামটো কৰি আহিছে। চ' এই বাক্যবিলাক হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত। ছেকেণ্ড হৈছে চিৰন্তন সত্য, যিবিলাক কথা বা যিবিলাক বাক্য আপোনালোকে সলনি কৰিব নোৱাৰে। যেনেকৈ পৃথিৱীখন ঘূৰণীয়া। পৃথিৱীখন ঘূৰণীয়া এই বাক্যটো বা পৃথিৱীখন ঘূৰণীয়াটো এটা চিৰন্তন সত্য বাক্য। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। গাখীৰ বগা। চ' এইবিলাক হৈছে কি? চিৰন্তন সত্য বাক্য। এই বাক্যবিলাক কি হয়? প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হয়। যেনেকৈ মিল্ক ইজ হোৱাইট।
এই বাক্যটো কি হয় এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য কাৰণ ই এটা চিৰন্তন সত্য বাক্য থাৰ্ড হৈছে কোৱা মুহূৰ্তত সঁচা মই গান গাওঁ মই ভাত খাওঁ মই পঢ়ো এইবিলাক বাক্য হৈছে কোৱা মুহূৰ্তত সঁচা বাক্য আপোনালোকে নপঢ়িবও পাৰে কিন্তু কৈছে যে মই পঢ়ো এতিয়াই হোৱা বা কোৱা মুহূৰ্তত সঁচা এই বাক্যবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হ'ব তাই গান গায় she sings the song so এই বাক্যবিলাক কি হ'ব এই বাক্যবিলাক হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বাক্যবিলাকৰ এটা গঠন থাকে কেনেকৈ গঠন হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য বা সিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যবিলাক কেনেকৈ গঠন হয় প্ৰথমতে কি থাকিব প্ৰথমতে সাবজেক্ট থাকিব বা যিজনে কৰে বা যিটো কৰ্তা হয় সেই কৰ্তাৰো প্ৰথমতে থাকিব তাৰপিছত থাকিব ভাৰ্ব এতিয়া ভাৰ্বটো কেনেকৈ থাকিব প্ৰেজেণ্ট টেন্সত থাকিব আমি আগতে পাইছিলোঁ যে প্ৰেজেণ্ট পাষ্ট পাষ্ট পাৰ্টিচিপল ফৰ্ম এনেকৈ আমি ভাৰ্বৰ তিনিটা ৰূপ পাইছিলোঁ ঠিক আছে আমি যেনেকৈ কৈছিলোঁ ডু ডিড আৰু ডন আমি এনেকৈ তিনিটা ভাৰ্বৰ ফৰ্ম পাইছিলোঁ চ' এই ফৰ্মটোত থাকিব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি হ'ব এই ফৰ্মটোত থাকিব ডু বা গো বা ইট এনেকৈ আমি কি পাম প্ৰেজেণ্ট ফৰ্মত এই বাক্যবিলাকত থাকিব এনেকৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যটো গঠন হয় কিন্তু এটা কথা আছে চাব ইয়াতে চাওক যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে ছাবজেক্ট প্লাছ ভাৰ্বটো প্ৰেজেণ্টতে থাকিব ডু হৈয়ে থাকিব তাৰ লগত কি হ'ব এছ বা ই এছ যোগ হ'ব এতিয়া মই এইটো আপোনালোকক বুজাই দিছোঁ কেনেকৈ হ'ব এই টেবুলখন চাওক এইখনত আমাক নাম্বাৰ আৰু পাৰ্চনৰ ওপৰত এখন টেবুল যে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ কি হয় আই প্লুৰেলটো কি হয় উই ধৰিব পাৰিছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে আই আৰু প্লুৰেল হৈছে উই ছেকেণ্ড পাৰ্চন হৈছে ইউ আৰু প্লুৰেলো হ'ব কি ইউৱে হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কি হয় হি চি বা ইয়াতে আপোনালোকৰ যিকোনো এটা নাউন হ'ব পাৰে যেনেকৈ ৰাম সীতা এনেকুৱা নামবিলাক হ'ব পাৰে এইবিলাক হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে ৰাম এজন ব্যক্তিক বুজাইছে গতিকে এনেকুৱা যিবিলাক ছিংগুলাৰ ফৰ্ম আছে ছিংগুলাৰ নাম্বাৰ আছে সেই ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰবিলাকৰ লগত কি হ'ব বুলি কৈছিলে এছ ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব বুলি কৈছিলে আৰু ইয়াৰ প্লুৰেল ফৰ্ম হৈছে দে এইটো মনত ৰাখিব এই টেবুলখন লিখি ৰাখিব ধুনীয়াকৈ কামত আহিব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত কি হয় যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যেনেকৈ হি চি ৰাম সীতা ৰহিম এনেকুৱা যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয় যেনেকৈ মই যদি এটা উদাহৰণ দিওঁ ধৰা হ'ল আই গো টু স্কুল এইটো কি হৈছে যে মই স্কুললৈ যাওঁ বুলি কৈছে মই স্কুললৈ যাওঁ বুলি কৈছোঁ ঠিক আছে মই স্কুললৈ যাওঁ ইয়াতে ভাৰ্বটো কিহত আছে প্ৰেজেণ্ট ফৰ্মত আছে ছাবজেক্ট আছে ঠিক আছে অবজেক্ট আছে ঠিক আছে চ' আই গো টু স্কুল এতিয়া এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় এইটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি মই ইয়াতে কওঁ যে যদু গো টু স্কুল এইটো এনেকৈ হ'বনে যদু গো টু স্কুল হ'বনে নহয় কি হ'ব ইয়াৰ লগত এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈ আছে যদু গতিকে গৌৰ লগত কি হ'ব ই এছ যোগ হ'ব গতিকে যদু গৌজ টু স্কুল হ'ব ধৰিব পাৰিছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তেতিয়াহ'লে ভাৰ্বৰ লগত এছ নতুবা ই এছ যোগ হয় এতিয়া গৌৰ লগত এছ যোগ নহয় ই এছ যোগ হয় সেইকাৰণে গৌজ হ'ল গৌজ টু স্কুল 2 নম্বৰ টেন্সটো কি 2 নম্বৰ টেন্সটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কোনবিলাক বাক্য হয় চাই লওক কোনো এটা কাম বৰ্তমান সময়ত চলি থকা বুজালে যিবিলাক কাম বা যিবিলাক কাৰ্য বৰ্তমান চলি আছে যদি মই কওঁ মই পঢ়ি আছোঁ এইটো কি টেন্সত হ'ব এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব যেনেকৈ ৰহিমে পঢ়ি আছে বা ৰহিমে চাইকেল চলাই আছে বা ৰহিমে গান গাই আছে চ' এই বাক্যবিলাক মই কি কৈছোঁ বৰ্তমান সময়ত চলি আছে গান গাই আছে বা চাইকেল চলাই আছে বা পঢ়ি আছে বৰ্তমান সময়ত সি পঢ়ি আছে ধৰিব পাৰিছে এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত 2 নম্বৰ আৰু কোনবিলাক বাক্য হ'ব কৰ্তাৰ ইচ্ছাত ভৱিষ্যতে কোনো এটা কাম হ'ব
যে যিজন কৰ্তা থাকিব সেই কৰ্তাজনৰ যদি ইচ্ছা আছে, যদি তেখেতে কয় যে মই মোৰ বন্ধুলৈ এখন চিঠি লিখিম, চিঠি লিখাটো কৰ্তাৰ ইচ্ছাত হ'বলৈ গৈ আছে ভৱিষ্যতে। ধৰিব পাৰিছে? লগতে সম্ভাৱনা অৰ্থত যদি কিবা এটা হোৱাৰ সম্ভাৱনা আছে, যেনেকৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে যদি বুলি কয়, বা বতাহ আহিব পাৰে বুলি যদি কয়, যে ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে, চ' এনেকুৱা বাক্যবিলাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কোৱা হয় বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয়। কিন্তু এই ধৰণৰ বাক্যত কৰ্তাৰ ইচ্ছা নতুবা সম্ভাৱনা থকা ইচ্ছাত কি হ'ব? গোয়িং টু এই ফৰ্মত গোয়িং টু ইউজ হয়। এই টেন্সত এনেকুৱা যদি ধৰণৰ বাক্য বুজায়, এনেকুৱা ইচ্ছা প্ৰকাশ কৰা বা সম্ভাৱনা থকা বাক্য হয়, তেতিয়াহ'লে গোয়িং টু ফৰ্মত হয়। চ' কেনেকুৱাকৈ হয় মই দেখুৱাই দিম। এতিয়া চাওক, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এটা বাক্য কেনেকৈ গঠন হয়। প্ৰথমতে ছাবজেক্ট থাকিব, তাৰপিছত বি ভাৰ্ব থাকিব। এতিয়া বি ভাৰ্ব ইয়াতে কি হ'ব? প্ৰেজেণ্ট টেন্সত বি ভাৰ্ব এম নতুবা ইজ নতুবা আৰ। এই ছাবজেক্টটো মতে কোনোবাটোত এম বহিব, কোনোবাটোত ইজ বহিব, কোনোবাটোত আৰ বহিব। ঠিক আছে? তাৰপিছত আহিব ভাৰ্ব। ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিব, যেনেকৈ মই কৈছিলোঁ ডু, ডিড, ডান, গ', ৱেণ্ট, গন, এনেকুৱা ফৰ্মৰ কি থাকিব? গ' টু হ'ব নতুবা ডু টু হ'ব। চ' প্ৰেজেণ্ট ফৰ্মত যিটো থাকে সেইটো হ'ব। তাৰ লগত কি হ'ব? আই এন জি এইটো লগ হ'ব। তাৰপিছত অবজেক্ট থাকিব, যেনেকৈ মই বৰ্তমান পঢ়ি আছোঁ। এইটো যদি কওঁ কি হ'ব? আইৰ লগত এই ছাবজেক্টটো কি হয়? আইটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ থকাৰ কাৰণে কি হ'ব? এম ইউজ হ'ব। আই এম। ঠিক আছে? তাৰপিছত মই কৈছোঁ যে পঢ়ি আছোঁ। পঢ়ি থকাৰ ইংৰাজী কি হয়? ৰিডটো আমি প্ৰেজেণ্ট ফৰ্মত লিখিলোঁ। প্ৰেজেণ্ট ফৰ্মত লিখাৰ পিছত কি হ'ল? আই এন জি যোগ হ'ব। গতিকে ৰিডৰ লগত আই এন জি যোগ, ৰিডিং, আই এম ৰিডিং। তাৰপিছত মই কওঁ যে মই বৰ্তমান নাও, আই এম ৰিডিং নাও, মই বৰ্তমান পঢ়ি আছোঁ। ধৰিব পাৰিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কেনেকৈ গঠন হয়? প্ৰথমতে ছাবজেক্ট বহিব, তাৰপিছত বি ভাৰ্ব এটা হ'ব, তাৰপিছত কি হ'ব? ভাৰ্বটো হ'ব, ভাৰ্বৰ লগত আই এন জি যোগ হ'ব। ধৰিব পাৰিলে? চ' এনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবিলাক গঠন হয়। ছেকেণ্ডটো চাওক, কৰ্তাৰ ইচ্ছাত ভৱিষ্যতে কোনো এটা কাম হ'ব। যদি মই কওঁ যে মই এখন চিঠি লিখিব বিচাৰোঁ বা চিঠি লিখিবলৈ গৈ আছোঁ মোৰ বন্ধুজনলৈকে, এইটো এটা মোৰ ইচ্ছাত। গতিকে এইটো কেনেকৈ কৈছিলোঁ? মই কৈছিলোঁ যে গোয়িং টু ফৰ্মত হয়। গতিকে আইৰ লগত কি বহিব? এম বহিব, বি ভাৰ্ব আই এম, তাৰপিছত আহিব গোয়িং টু ৰাইট এ লেটাৰ। মানে মই এখন চিঠি লিখিব গৈ আছোঁ। এইটো একদম ইচ্ছা প্ৰকাশ কৰিছোঁ, মানে ইচ্ছা প্ৰকাশ কৰি মই চিঠিখন লিখিম। সেইটো ভৱিষ্যতে হ'ব লিখাটো, কিন্তু মই এতিয়া কি কৰিছোঁ? নিজৰ ইচ্ছাত মানে এই বাক্যটো কৈছোঁ, মই চিঠিখন লিখিম। এই টেন্সৰ ওপৰত আপোনালোকৰ এক্সামত কুৱেশ্যন দেখিবলৈ পাব। ধৰা হ'ল আপোনালোকক কেনেকুৱাকৈ দিয়া থাকিব যে আই এম ব্ৰেকেটৰ ভিতৰত দিয়া থাকিব ভাৰ্বটো, এনেকুৱাকৈ দিয়া থাকিব। চ' এইটো আপোনালোকে কাৰেক্ট কৰিব লাগিব। এতিয়া প্ৰথমতে ছাবজেক্ট পালে, তাৰপিছত বি ভাৰ্ব এম ইজ আৰু এম আছে, ভাৰ্বটো প্ৰেজেণ্টত আছে বা ভাৰ্বটো দিয়া আছে, আৰু নাও আছে। মানে কি বুজি পাইছে আপোনালোকে? ধৰিব পাৰিছে যে বৰ্তমান সময়ত চলি আছে। চ' এইটো কমপ্লিটলি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। গতিকে ভাৰ্বটো ৰাইট, এইটো প্ৰেজেণ্ট ফৰ্মতে আছে, গতিকে তাৰ লগত আই এন জি যোগ হ'ব, ৰাইটিং হ'ব। আই এম ৰাইটিং নাও, মই লিখি আছোঁ। ধৰিব পাৰিলে? চ' এনেকৈ আপোনালোকৰ টেন্স কাৰেকশ্যনৰ কুৱেশ্যন আহিব। হয়তো আপোনালোকে বিভিন্ন এক্সামত দেখিবলৈ পাইছে এনেকুৱা কুৱেশ্যন আহে। চ' আপোনালোকে যেতিয়া টেন্সখিনি ধুনীয়াকৈ পাৰিব, টেন্সটোক যেতিয়া কোনটো টেন্সত কেনেকৈ বাক্য গঠন হয় সেইটো জানিব, তেতিয়া এই কুৱেশ্যনবিলাক ধুনীয়াকৈ কৰি আহিব পাৰিব। গতিকে ভালকৈ মন পুতি বস্তুখিনি গুৰুত্ব সহকাৰে চাওক আৰু বস্তুখিনি লিখি ৰাখিব। নেক্সট 3 নম্বৰ চাওক, এইটো 3 নম্বৰ হ'ব লাগে। 3 নম্বৰটো কি আছে? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে কি? কোনবিলাক বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয়? সেইটো হৈছে যে কোনো এটা কাম এইমাত্ৰ বা কোৱা মুহূৰ্তত শেষ হোৱা বুজালে। ধৰা হ'ল আপোনালোকে ক'লে যে মই ভাত খালোঁ। ভাত খোৱা কাৰ্যটো আপুনি ধৰা হ'ল ভাত খাই উঠি আহি মোক ক'লে যে মই ভাত খালোঁ, এই মাত্ৰ শেষ কৰি আহিছে কামটো। বা আপোনালোকে যদি কয়
যে মই যে ক'লে যে ৰাম গ'ল, ৰাম আছিলে আপোনাৰ লগত আছিলে, চ' জাষ্ট গ'ল মানে, চ' এই মাত্ৰ শেষ হৈছে বা ৰাম এই মাত্ৰ গৈছে, ধৰিব পাৰিলে? এই মাত্ৰ বা কোৱা মুহূৰ্তত শেষ হোৱা বুজিলে সেইবিলাক বাক্য কি টেন্সত হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য গঠন হোৱাৰ কেনেকৈ গঠন হয় বাক্যবিলাক? প্ৰথমতে ছাবজেক্ট থাকিব, তাৰপিছত হেভ বা হেজ হ'ব। ছাবজেক্টটো কোনটো পাৰ্চন কোনটো নাম্বাৰ সেই ওপৰত ভিত্তি কৰি হেভ নতুবা হেজ প্ৰয়োগ হ'ব। কোনোবাটোত হেভ হ'ব, কোনোবাটোত হেজ হ'ব। তাৰপিছত আহিব ভাৰ্ব। ভাৰ্বটো আহিব পাষ্ট পাৰ্টিচিপল ফৰ্মত। আমি যেনেকৈ ভাৰ্বৰ পাইছিলোঁ আগৰ ভাৰ্বৰ টেবুলখনত যেনেকৈ পাওঁ আমি ডু, ডিড আৰু ডান। ঠিক আছে, ডু, ডিড, ডান। go, went, gone. চ' ইয়াৰে কোনকেইটা ফৰ্ম হ'ব? এই ফৰ্মত হ'ব এইবাৰ ভাৰ্বটো, এই ফৰ্মত হ'ব। ঠিক আছে, এই পাষ্ট পাৰ্টিচিপল ফৰ্মত আমি ভাৰ্বটো ল'ব লাগিব। তাৰপিছত আহিব অবজেক্ট বা পিছৰ যিখিনি বাক্য থাকে সেইখিনি বাক্যৰ পিছৰখিনি আহি যাব। চ' প্ৰথমতে আমি চাব লাগিব ছাবজেক্টটো, তাৰপিছত হেভ নতুবা হেজ প্ৰয়োগ হ'ব, তাৰপিছত ভাৰ্বটো কোনটো ফৰ্মত থাকিব? পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব। এইকেইটা ফৰ্মত নহয়, ডু নহয়, ডিড নহয় বা গো নহয়, ৱেণ্ট নহয়, এইবিলাক ফৰ্মত নহয়। পাষ্ট পাৰ্টিচিপলত যিটো থাকে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইউজ হ'ব। ধৰিব পাৰিলে? তেনেকুৱাকৈ আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যটো গঠন হ'ব। এতিয়া মই আপোনালোকক কেইটামান উদাহৰণ দিওঁ যে মই ভাত খালোঁ, মই কি কৰিলোঁ? জাষ্ট ভাত খাই আহিলোঁ। চ' এইটো কি হ'ব? এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। কেনেকৈ মই এতিয়া বাক্যটো লিখিম? প্ৰথমতে ছাবজেক্ট লিখিম কৰ্তা, কৰ্তা হৈছে মই, গতিকে ছাবজেক্ট আই। আইৰ লগত এইটো কি? ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে আইৰ লগত কি হ'ব? হেভ হ'ব, আই হেভ। মই ভাত খালোঁ, খোৱা, খোৱাৰ ইংৰাজী কি হয়? ইট। বুজি পাইছে? ইটৰ এতিয়া পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব? ইট, এট, ইটন। ধৰিব পাৰিলে? পাষ্ট পাৰ্টিচিপল ফৰ্ম কোনটো হ'ব? ইটন। আই হেভ ইটন ভাত, মানে ইংৰাজীত ৰাইচ। আই হেভ ইটন ৰাইচ। বুজি পালে? চ' এনেকৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক গঠন হয়। মই যদি কওঁ ৰাম গ'ল, ৰাম গ'ল, ৰাম কি হ'ব? ৰামটো হৈছে কৰ্তা। ৰামটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত কি হয়? হেজ প্ৰয়োগ হয়, গতিকে ৰাম হেজ গ'ল। যোৱাৰ ইংৰাজী কি? go, went আৰু gone, এই তিনিটা ফৰ্ম ভাৰ্বৰ। চ' ইয়াতে কোনটো ইউজ হ'ব? পাষ্ট পাৰ্টিচিপল ফৰ্ম, গতিকে ৰাম হেজ গন। চ' এনেকৈ এই বাক্যটো কমপ্লিট হ'ব। ৰাম গ'ল, মই ভাত খালোঁ, মানে এই মাত্ৰ শেষ হৈছে কামবিলাক। এই বাক্যবিলাক বা এই যিখিনি কাম হৈছে এই মাত্ৰ শেষ হৈছে বা কোৱা মুহূৰ্তত শেষ হৈছে। নেক্সট টেন্সটো কি আছে? নেক্সট টেন্সটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট টেন্সৰ লাষ্টৰ ভাগটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। কোনবিলাক বাক্য হ'ব? কোনো এটা কাম অতীততে আৰম্ভ হৈছিলে, মানে কোনোবা এটা সময়ত আৰম্ভ হৈছিল আৰু অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে অব্যাহতভাৱে চলি আছে, মাজত কোনো ব্ৰেক নোহোৱাকৈ অব্যাহতভাৱে চলি আছে। চ' সেই বাক্যবিলাক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব। এটা বাক্য উদাহৰণ হিচাপে লওঁ যে ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। ৰাতিপুৱাৰে পৰা মানে অতীতৰ পৰা, ৰাতিপুৱাটো কেতিয়াবাই পাৰ হৈ গৈছে, ৰাতিপুৱাৰে পৰা বৰ্তমানলৈকে বৰষুণ দিয়ে আছে। চ' এই বাক্যটো মই কি ক'ম? যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য হয়। চ' প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত বাক্যবিলাক কেনেকৈ গঠন হয়? প্ৰথমতে থাকিব ছাবজেক্ট বা কৰ্তা, তাৰপিছত হেভ নতুবা হেজ, যেনেকৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পাইছিলোঁ ছাবজেক্ট অনুসৰি কোনোবাটোত হেভ হ'ব, কোনোবাটোত হেজ হ'ব। তাৰপিছত আহিব বিন, আৰু ইয়াতে কি হ'ব? ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত ইউজ হ'ব। যেনেকৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত পাষ্ট পাৰ্টিচিপল ফৰ্মত ভাৰ্বটো ইউজ হয় বুলি কৈছিলোঁ, ইয়াতে কিন্তু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত ইউজ হ'ব। তাৰ লগত যোগ হ'ব ING, মানে এইটো প্ৰেজেণ্ট পাৰ্টিচিপল। যেতিয়া ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে আৰু তাৰ লগত ING যোগ হয় সেইটোক কয় প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম। প্ৰেজেণ্ট পাৰ্টিচিপল, প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত কি হ'ব? ইউজ হ'ব ভাৰ্বটো। চ' মই যিটো উদাহৰণ দিলোঁ যে ৰাতিপুৱাৰে পৰা বৰষুণ হৈ আছে,
ইয়াতে কি হ'ব ইয়াতে ইট হেজ ইটৰ লগত কি হ'ব হেজ হ'ব তাৰ পিছত আহিব কি আহিব বিন আহিব বিন ইট হেজ বিন ৰেইনিং মানে বৰষুণ দি আছে ৰেইনটো ৰেইনৰ লগত ing টো যোগ হ'ব ইট হেজ বিন ৰেইনিং since morning since morning মানে ৰাতিপুৱাৰে পৰা বৰষুণ হৈ আছে since থকাৰ লগে লগে আপোনালোক গম পাব যে এই বাক্যটো অতীততে আৰম্ভ হৈছিলে একদম ৰাতিপুৱাৰে পৰা মানে বৰ্তমানলৈকে চলি আছে সো এইটো ৰাতিপুৱাই আৰম্ভ হৈছিলে বা অতীততে আৰম্ভ হৈছিলে আৰু এতিয়ালৈকে বৰষুণটো হৈয়ে আছে সো এনেকুৱা যিবিলাক শব্দ পাব এই শব্দবিলাকৰ পৰা আপোনালোকে টেন্সটো গম পাব পাৰে কোনটো টেন্সত আছে সো since morning বুলি কোৱাৰ লগে লগে আপোনালোকৰ অনুমান হৈ গৈছে যে অতীতৰ পৰা বা ৰাতিপুৱাৰে পৰা ৰাতিপুৱাটো অতীততে হৈ গৈছে ৰাতিপুৱাৰে পৰা বৰ্তমানলৈকে বৰষুণ হৈ আছে সো তেনেকৈ আপোনালোকে টেন্সটো ধৰিব পাৰিব আৰু এটা উদাহৰণ ললো ধৰা হ'ল ৰাম নামৰ এজন ল'ৰা কি হৈছে ৰাম 3 দিন ধৰি জ্বৰত ভুগি আছে মানে 3 দিন আগৰ পৰা তাৰ জ্বৰ হৈ আছে এতিয়ালৈকে জ্বৰ হৈ আছে ধৰিবলৈ অতীততে আৰম্ভ হৈছে 3 দিন আগতে তাৰ জ্বৰটো আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে তাৰ জ্বৰ হৈয়ে আছে গতিকে এইটো আমি কেনেকৈ লিখিম প্ৰথমতে আমি কি কৰিলো সাবজেক্ট কৰ্তা ৰামটো কি হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত হেজ যোগ হয় গতিকে ৰাম হেজ হ'ল তাৰ পিছত কি আহিব তাৰ পিছত বিন আহিব ৰাম হেজ তাৰ পিছত কি হ'ব জ্বৰত ভুগি থকাৰ ইংৰাজী কি সাফাৰ কৰা মানে ভুগি থকাটো হৈছে ইয়াৰ ভাৰ্ব গতিকে সাফাৰ হ'ল তাৰ লগত কি যোগ হ'ব ing সাফাৰিং জ্বৰত ভুগি থকা মানে কি ফ্ৰম ফেভাৰ কিমান দিন ধৰি 3 দিন ধৰি ফৰ 3 days ধৰিব পাৰিলে ৰাম হেজ বিন ছাফাৰিং ফ্ৰম ফেভাৰ ফৰ 3 days ৰামে 3 দিন ধৰি জ্বৰত ভুগি আছে মানে 3 দিন আগতে তাৰ জ্বৰ আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে সি জ্বৰত ভুগি আছে সো এই বাক্যবিলাক হ'ব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ এইখিনি কথা আপোনালোকে ধুনীয়াকৈ বহীত লিখি ৰাখক আপোনালোকৰ এক্সামৰ সময়ত সেই বহীটো চাই যোৱাৰ লগে লগে গোটেইখিনি কথা মনত পৰিব গতিকে আজিলৈকে এইখিনিয়ে আছিলে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে থ্যাংক ইউ